নমস্কাৰ যিসকল ছাত্ৰ ছাত্ৰীয়ে নেকি এইবাৰ মেট্ৰিক পৰীক্ষা দিছে সেই সকল ছাত্ৰ ছাত্ৰীৰ বাবে আজিৰ ভিডিঅ'টো বহুত গুৰুত্বপূৰ্ণ। আজিৰ ভিডিঅ'টোৰ জৰিয়তে তোমালোকৰ মনত থকা বহুত কেইটামান প্ৰশ্নৰ উত্তৰ পাই যাবা। তো ছাত্ৰ ছাত্ৰীসকল নিশ্চয় তোমালোকে থাম্বনেইলটো চাই গম পাইছা যে আজিৰ ভিডিঅ'টো কেনেকুৱা হ'বলৈ গৈ আছে আৰু এনেকুৱা ধৰণৰ ভিডিঅ'বিলাক পাই থাকিবলৈ হ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়া আৰু ভিডিঅ'টোত এটা লাইক কৰি দিয়া। ছাত্ৰ ছাত্ৰীসকল আজিৰ ভিডিঅ'টোৰ জৰিয়তে মই তোমালোকৰ মনত থকা 5টা প্ৰশ্নৰ উত্তৰ দিম আৰু এই 5টা প্ৰশ্ন লৈ পেলাই তোমালোকে কিন্তু বহুত চিন্তিত হৈ আছে। ইয়াৰ ভিতৰত প্ৰথমটো হ'ল যে এইবাৰ মেট্ৰিকত কোনে পাব গ্ৰেছ মাৰ্কছ, দ্বিতীয়টো হ'ল যে সমাজ বিজ্ঞানৰ বাহিৰে আৰু কি বিষয়ত দিব এক্সট্ৰা মাৰ্কছ, তৃতীয় প্ৰশ্নটো হ'ল যে কিমান দিয়ে গ্ৰেছ মাৰ্কছ, চতুৰ্থ প্ৰশ্নটো হ'ল MILত ফেইল হ'লে পাছ কৰাবনে আৰু পঞ্চম প্ৰশ্নটো হ'ল যে সৰ্বমুঠ কিমানটা বিষয়ত দিয়ে গ্ৰেছ মাৰ্কছ। তো ছাত্ৰ ছাত্ৰীসকল আজিৰ ভিডিঅ'টোৰ জৰিয়তে তোমালোকে এই 5টা প্ৰশ্নৰ উত্তৰ পাই যাবা, গতিকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চোৱা আৰু যদি চেনেলটোত প্ৰথমবাৰ আহিছা তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়া। তো এতিয়া বলা প্ৰথম প্ৰশ্নটোৰ বিষয়ে আলোচনা কৰোঁ। প্ৰথম প্ৰশ্নটো আছিল যে এইবাৰ মেট্ৰিকত কোনে পাব গ্ৰেছ মাৰ্কছ। ছাত্ৰ ছাত্ৰীৰ বাবে এই কুৱেশ্যনটো জানিবলগীয়া বহুত গুৰুত্বপূৰ্ণ কুৱেশ্যন হয়। ইয়াৰ ভিতৰত মেইন কুৱেশ্যনটো হ'ল যে এইবাৰ গ্ৰেছ মাৰ্কছ দিবনে নাই। তো ছাত্ৰ ছাত্ৰীসকল প্ৰত্যেকবাৰতেই গ্ৰেছ মাৰ্কছ দিয়ে, তো এইবাৰো কিন্তু গ্ৰেছ মাৰ্কছ দিব, কিন্তু সকলো ছাত্ৰ ছাত্ৰীক দিব নে অনলি ফেইল কৰা ছাত্ৰ ছাত্ৰীক দিব। তো ছাত্ৰ ছাত্ৰীসকল এটা কথা তোমালোকে ভালদৰে জানি লোৱা যে গ্ৰেছ মাৰ্কছ প্ৰত্যেকবাৰতে দিয়ে আৰু এইবাৰো গ্ৰেছ মাৰ্কছ দিব, কিন্তু সকলো ছাত্ৰ ছাত্ৰীক গ্ৰেছ মাৰ্কছ নিদিয়ে। পাছ কৰা ছাত্ৰ ছাত্ৰীসকলক গ্ৰেছ মাৰ্কছ নিদিয়ে। যিসকল ছাত্ৰ ছাত্ৰীয়ে নেকি 2, 3 বা 4, 5 নম্বৰৰ কাৰণে ফেইল কৰিব তো তেনেকুৱা ছাত্ৰ ছাত্ৰীক গ্ৰেছ মাৰ্কছ দিব। কিন্তু ইয়াতো আকৌ চৰ্ত আছে, ফেইল হ'লেই যে গ্ৰেছ মাৰ্কছ দিয়ে তেনেকুৱা নহয়। তো এই চৰ্ত কি তোমালোকে পিছৰ কুৱেশ্যনত পাই যাবা। ফেইল হ'লেও কিন্তু বহুত ছাত্ৰ ছাত্ৰীয়ে গ্ৰেছ মাৰ্কছ নাপায়, তাৰো কিন্তু কাৰণ আছে আৰু সেই কাৰণটো কি তোমালোকে পিছৰ কুৱেশ্যন বিলাকত পাই যাবা। এতিয়া বলা আমি দ্বিতীয় কুৱেশ্যনটোলৈ আহো। দ্বিতীয় কুৱেশ্যনটো আছিল যে সমাজ বিজ্ঞানৰ বাহিৰে আৰু কি বিষয়ত দিব এক্সট্ৰা মাৰ্কছ। এইটো কিন্তু বহুত গুৰুত্বপূৰ্ণ কুৱেশ্যন। ইয়াৰ ভিতৰত ছাত্ৰ ছাত্ৰীসকলৰ আৰু এটা কুৱেশ্যন আছিল যে সমাজ বিজ্ঞানত এক্সট্ৰা মাৰ্কছ দিবনে নাই। ছাত্ৰ ছাত্ৰীসকলৰ প্ৰতিবাদত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৈছে যে এইবাৰ সমাজ বিজ্ঞানত এক্সট্ৰা মাৰ্কছ দিব। সমাজ বিজ্ঞানত এক্সট্ৰা মাৰ্কছ কিমান দিব সেইটো এতিয়ালৈকে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰা নাই। তোমালোকৰ কুৱেশ্যনটো আছিল যে সমাজ বিজ্ঞানৰ বাহিৰে আৰু কি বিষয়ত দিব এক্সট্ৰা মাৰ্কছ। একচুৱেলি অনলি সমাজ বিজ্ঞানতে এক্সট্ৰা মাৰ্কছ দিব আৰু সমাজ বিজ্ঞানৰ বাহিৰে কোনো ছাবজেক্টত এক্সট্ৰা মাৰ্কছ দিয়া নহয়। আকৌ সমাজ বিজ্ঞানত এক্সট্ৰা মাৰ্কছ কিমান দিব সেইটো এতিয়ালৈকে কনফাৰ্ম হোৱা নাই। তো এতিয়া বলা আমি থাৰ্ড কুৱেশ্যনলৈ আহো। থাৰ্ড কুৱেশ্যনটো আছিল যে কিমান দিয়ে গ্ৰেছ মাৰ্কছ। এই কুৱেশ্যনটো কিন্তু প্ৰায়ভাগ ছাত্ৰ ছাত্ৰীয়ে মোক সুধিছিল। একচুৱেলি গ্ৰেছ মাৰ্কছ কিমান দিয়ে সেইটো সঠিককে ক'ব নোৱাৰো, কাৰণ ফেইল হ'লেও কিন্তু তোমালোকে গ্ৰেছ মাৰ্কছ নাপাবও পাৰা। পাছ হোৱা ছাত্ৰ ছাত্ৰীকতো গ্ৰেছ মাৰ্কছ নিদিয়ে, কিন্তু ফেইল হ'লেও গ্ৰেছ মাৰ্কছ নাপাবও পাৰা। এতিয়া বলা তোমালোকক ভালকে বুজাই দিওঁ যে কোনসকল ছাত্ৰ ছাত্ৰীক গ্ৰেছ মাৰ্কছ দিয়ে আৰু টোটেল কিমান নম্বৰ গ্ৰেছ দিয়ে। মই কৈছো যে ফেইল হোৱা ছাত্ৰ ছাত্ৰীকো কিন্তু গ্ৰেছ মাৰ্কছ নিদিবও পাৰে, কাৰণ তোমালোকে যদি গোটেইকেইটা ছাবজেক্টত ফেইল কৰি দিয়া তেন্তে তোমালোকক গ্ৰেছ মাৰ্কছ দি পেলাই পাছ নকৰা। যিসকল ছাত্ৰ ছাত্ৰীয়ে নেকি এটা বা দুটা ছাবজেক্টত 3, 4 বা 5 নম্বৰৰ কাৰণে ফেইল কৰে, কিন্তু তেখেতৰ বাকীকেইটা ছাবজেক্টৰ পৰীক্ষা বহুত ভাল হৈছে, তেন্তে তেনেকুৱা ছাত্ৰ ছাত্ৰীক গ্ৰেছ মাৰ্কছ দিয়া হয়। এতিয়া বলা আমি ফৰ্থ কুৱেশ্যনলৈ আহো। ফৰ্থ কুৱেশ্যনটো আছিল যে MILত ফেইল হ'লে পাছ কৰাব নেকি। এনেকুৱা বহুত ছাত্ৰ ছাত্ৰী আছে যিসকলৰ নেকি MIL বেয়া হৈছে বুলি মোক জনাইছে। একচুৱেলি MILত ফেইল হ'লে পাছ কৰাব নেকি। একচুৱেলি MILত ফেইল হ'লে পাছ নকৰাই, কিন্তু এটা হ'ল ফেইল হোৱা আৰু এটা হ'ল যে 2, 3 বা 4 নম্বৰৰ কাৰণে ফেইল হৈছে। তো 2, 3 বা 4 নম্বৰৰ কাৰণে ফেইল হ'লে বাকীকেইটা ছাবজেক্ট যদি ভাল হয় তেন্তে গ্ৰেছ মাৰ্কছ দি পেলাই পাছ কৰাই দিয়ে। এতিয়া বলা তোমালোকক জনাই দিওঁ 5th নম্বৰ অৰ্থাৎ লাষ্ট কুৱেশ্যনটো আছিল যে সৰ্বমুঠ কিমানটা ছাবজেক্টত দিয়ে গ্ৰেছ মাৰ্কছ। তো ছাত্ৰ ছাত্ৰীসকল তোমালোকে ভালদৰে জানি লোৱা যে টোটেল 3টা ছাবজেক্টত গ্ৰেছ মাৰ্কছ দিয়ে। তো ছাত্ৰ ছাত্ৰীসকল নিশ্চয় তোমালোকে জানা যে টোটেল 6টা ছাবজেক্টত 180 মাৰ্কছ পালে পাছ হয়, কিন্তু ইয়াৰ ভিতৰত যদি তোমালোকে 3টা ছাবজেক্টত ফেইল কৰি পেলাই টোটেল 170 পোৱা তেন্তে তোমালোকক গ্ৰেছ মাৰ্কছ দি পেলাই পাছ কৰাই দিয়া হ'ব।